গাইজ আজি মই দেখাম কম সময়ত গাহৰি কেনেকৈ বনাব। পোনপ্ৰথমতে গাহৰিটো ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছত ইয়াত 50% মান এতিয়া বইল কৰিম। তো এতিয়া এয়া চাওক আমাৰ গাহৰি বইল হৈ আছে। এতিয়া আমাৰ বইল হোৱা গাহৰিখিনি ধুনীয়াকৈ উঠাই ল'লোঁ। এতিয়া ইয়াৰ পিছত ধুনীয়াকৈ গৰম কেৰাহীত তেল দি 50% মান তেলটো গৰম কৰি ল'লোঁ। তাৰপিছত আলুটো ধুনীয়াকৈ 50% মান ফ্ৰাই কৰি ল'ম। এতিয়া তাৰপিছত ফ্ৰাই কৰা আলুৰ তেলতে আমি পিঁয়াজটো দি পিঁয়াজটো ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। তো এইটো পিঁয়াজটো ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পিছত ইয়াতে আমি মাংসখিনি দি দিলোঁ ধুনীয়া কৰি। এতিয়া মাংসখিনি ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰিম। তো মাংসখিনি ফ্ৰাই হোৱাৰ পিছত এতিয়া আমি ইয়াত এড কৰিম মছলাটো। এতিয়া আমাৰ মছলাটো ধুনীয়াকৈ এড কৰি ল'লোঁ। এতিয়া মছলা এড হোৱাৰ পিছত আমাৰ ফ্ৰাই হোৱা আলুখিনি দি দিলোঁ। তো আলুখিনি দি আমাৰ মোটামুটি এতিয়া মাংসখিনি কমপ্লিট হ'ল আৰু। তো এতিয়া এয়া এণ্ডিং অৱস্থাত অকণমান পানী দি বাছ এয়া চাওক আমাৰ গাহৰি ৰেডি, লগত অকণমান চালাড। চ' কেনেকুৱা পালে আমাৰ মিনি ব্লগটো?